নমস্কাৰ জনাইছোঁ সকলোকে আৰু সুপ্ৰভাত জনাইছোঁ। আজি ৰাতিপুৱা এতিয়া কাম বন কৰাই নাই, অলপ উঠা পলম হ'ল আৰু এতিয়া ইয়াতে ঘৰতে ৰুই থোৱা এনেকুৱা ধৰণৰ আলু আছিলে আৰু সেই আলুখিনিয়েদি এতিয়া যোৱাকালি ৰৈ যোৱা মাছ আছিলে সেয়া মই বনাওঁগে, তাৰপিছত কাম কৰোঁ, বাকীখিনি দেখুৱাই যাম। আলুখিনি ধুই এনেকে কুকাৰ এটাতে সিজিবলৈ দি দিলোঁ। কাটিয়লো আছে, ঢেকীয়াও আছে, চাওঁচোন কি বনাওঁ। এতিয়া এফালে এটাত ভাত এটাত আলু উঠাই দিছোঁ আৰু এতিয়া দি লৈ ময়ো মোৰ কাম কৰোঁগৈ। এতিয়া মই ঘৰ দুৱাৰখিনি সাৰি লওঁ আৰু এয়া হাতৰ সূতা বাহন লৈ দিছোঁ। এতিয়া মই এইখিনি সাৰি যাম। এতিয়া সকলোকে খুৱাই বোৱাই আহি এতিয়া আজৰি হৈ লৈ এতিয়া এইটো যোৱাকালি আধা চিলাই থৈছিলোঁ ব্লাউজটো, আজি এইটো চিলাম। তাৰপাছত ইয়াত এটা কাটি থোৱা আছে সেইটো লৈ লৈছোঁ। এতিয়া এই দুটা চিলাবলৈ ল'ম দিনটোলৈ। তাৰপাছত ভিডিঅ'খিনি কোনে কোনে চাই কমেণ্ট এটা কৰিব, কমেণ্টটো কৰিলে ভাল লাগিব। সকলোৰে উপকাৰ হোৱাকৈ একো ভিডিঅ' দিবই পৰা নাই, কিন্তু চেষ্টা কৰিম আগলৈ দিবলৈ। এতিয়া এনেদৰে ঘৰত যি কৰি থাকোঁ তাৰে ভিডিঅ' এটা বনাই আপলোড কৰি থাকোঁ। ধন্যবাদ।